নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে চতুৰ্থখন মেচ চলি আছে আৰু এই মেচখনত আমাৰ অসম সন্তান ৰিয়ান পৰাগে এয়া কি কৰিলে, যাৰ বাবে নেক্সট খেলখনত চান্স পোৱাটো অসম্ভৱ হৈ পৰিছে। তো কি কৰিলে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছানৰাইজ হায়দৰাবাদ দলটিয়ে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত নেয় আৰু ৰাজস্থান ৰয়েলছ দলটিক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাজস্থান ৰয়েলছ দলটিৰ হৈ অপেনিং কৰিবলৈ আহে জছ বাটলাৰ আৰু ইয়ছডি 37 বলত 54 ৰান সংগ্ৰহ কৰে। বিধ্বংসী ইনিংছ খেলিবলৈ সক্ষম হৈছে ইয়ছডি। লগতে জছ বাটলাৰেও বিধ্বংসী ইনিংছ খেলিবলৈ সক্ষম হৈছে। 22 বলত 54 ৰান সংগ্ৰহ কৰে জছ বাটলাৰেও। আৰু সঞ্জু চেমছনৰ কথা ক'বলৈ গ'লে সঞ্জু চেমছনেও কাপ্তানচি পাৰি খেলিবলৈ সক্ষম হৈছে। 32 বলত 55 ৰান সংগ্ৰহ কৰি আৰু দেৱদূত পাটিকলে মাত্ৰ 5 বলত 2 ৰান সংগ্ৰহ কৰে। আৰু আমাৰ ৰিয়ান পৰাগৰ কথা ক'বলৈ গ'লে 6 বলত মাত্ৰ 7 ৰানহে সংগ্ৰহ কৰে। তাৰপিছত চিমৰেন হেডমায়াৰে 16 বলত 22 ৰান সংগ্ৰহ কৰে। তাৰপিছত লাষ্টত আহে ৰবিচন্দ্ৰন আশ্বিনে 2 বলত 1 ৰান সংগ্ৰহ কৰে। তো আমাৰ ৰিয়ান পৰাগে যদি এনেকৈ খেলে তেনেহ'লে কেনেকৈ প্লেইং 11ত চান্স পাব? যদি এনেকৈ খেলি থাকে তেনেহ'লে ৰাজস্থান ৰয়েলছ দলটিৰ হৈ কেনেকৈ খেলিব সুযোগ পাব? তো এয়া আছিল ভিডিঅ'টোত। কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।